লৰাহে লাগে তোক হা লৰাহে লাগে তোৰ লৰাই কি কৰি এতিয়া মোক হা Ôi tôi kể lại mày liều ô má cục qua quay lên ngoài coi xíu tôi kể lại mày liều bố bài kể lại mày liều thôi ôi ta নাই মই আহি থাকোতে কুকুৰাকেইটা পাৰ হৈহে গ'ল মুখাগেদি কুকুৰাবোৰ জানো কি পাগল বাইক চাইক আহিলেহে মুখাগেদি পাৰ হৈ যায় পাগল কবলে আহিছ তই কাক পাগল বুলি কবলে আহিছ তই আমাৰ কুকুৰা পাগল বুলি কবলে আহিছ তইহে পাগল একদম গাড়ী যি স্পীডত চলাইছ কুকুৰা চুকুৰা একেবাৰে মহতিয়াই নিছ একদম তই আও মই মহতিয়া নিয়া নাই নহয় মই লাহে লাহে চলাইছো মই জোখতে চলাইছো কুকুৰাবোৰহে মুখাগেদি পাৰ হৈ গৈছে তই কি মই দেখা নাই বুলি ভাবিছ নি কুকুৰা পোৱালিটো মৰা ইমান কষ্টৰে মই কুকুৰা পোৱালি উলিয়াইছো তই মাৰিবি বুলি মই কুকুৰা পোৱালি উলিয়াইছো ইমান কষ্টত কুকুৰা পোৱালিকেইটা উলিয়াই থৈছো নাই মই নহয় ভালকে চাওক আপুনি ইমান যে কান্দিছে মানুহে শুনিলে কি বুলি কব কক মানুহে কি বুলি কয় কক কি বুলি কয় মইহে জানিছো কিমান কষ্ট মই কুকুৰা পোৱালিকেইটা উলিয়াইছিলো সেইটো কথা আপুনি উলিয়ালে কাৰণে কষ্ট অলপ হ'ল বাৰু অৱশ্যে কম কথা নহয় বাৰু মানুহে উমনি লৈ পেলানি কুকুৰা পোৱালি উলিওৱাটো ফটুৱা কথা কবলৈ নাহিবি মানুহে উমনি লয় নি হে মানুহে উমনি লয় LP স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীয়েও জানে সেই মানুহে যে উমনি নলয় ভালে ভালে কৈছো তোক মই কুকুৰা পোৱালিটো ভাল কৰি দে মোক একেবাৰে ঠেং এটা ভাঙি পেলানি চিৰদিনলে ঘুনিয়া কৰি পেলালি মোক কুকুৰা পোৱালিটো এটা হ'ব দিয়ক আৰু বুজিছে এই কুকুৰা পোৱালি এটাহে এই ইমান দুখ নকৰিব এইটো গাত দেখোন মঙহে নাই বুজিছে নাই মোকে দিয়ক এইটো বুজিছেনে মই জেপত ভৰাই লৈ যাওঁ এই মালৰ লগত গধূলিকে দি থৈ কথা কবলৈ আহিছ এটা চিঞৰ মাৰি দিম গোটেই গাঁৱৰ মানুহ লকে ওলাই আহিব গোটেই গাঁৱৰ মানুহ আহি হেঁচা মাৰি তোক মাৰি পেলাব গম পাইছ আমাৰ গাঁৱৰ মানুহ তই কম বুলি ভাবিছ নেকি দম আছে যদি তই কেঁচু পোৱালি এটা মাৰি দেখা দম আছে যদি কেঁচু পোৱালি এটা মাৰি দেখা হয় এতিয়াই ভালে কৈছো তই পইচা দে আৰু যা এটা ৰ'ব সেই পইচালে কেব কৰা বিধ মানুহ নহয় মই এইটো লওক 20 টকা কিহৰ 20 টকা এই পইচা 1000 দে মই কমকে ধৰিছো পইচা 1000 দে আৰু যা কিহৰ 1000 কিহৰ 1000 এটা কুকুৰাৰ কণী কিমান দাম 10 টকা কণী এটাৰ দাম 10 টকা এজনী কুকুৰাৰ দাম কেই টকা কচোন হেতু তই 300-400 মান হ'ব বাৰু কচোন এজনী কুকুৰাই গোটেই জীৱন কালত কেইটা কণী পাৰে চাগে 100টা মান মই ভালকে নাজানো নহয় তেনেহলে কচোন এতিয়া 100টা কণীৰ দাম কেই টকা হ'ব হিচাপ নাজানে নি 1000 আকৌ হিচাপ তহে নেজান মোৰ যে কুকুৰা পোৱালিটো তই মাৰিলি সেইটো মাইকী কুকুৰাহে আছিলে গম পা নাই সেইজনী মাইকী কুকুৰা কণী পাৰিলেহেঁতেন কণী বেচিলোহেঁতেন সেইজনীকো বেছি দিয়া হ'লে 400-500 টকা পালোহেঁতেন আকৌ 100টা মান কণী পোৱা হ'লে 100টা মান পোৱালি জগালোহেঁতেন কিমান টকা পালোহেঁতেন ইমানবোৰ টকা মই এনেকুৱা মটৰ গাড়ী কেইবাখনো কিনিব পাৰিলোহেঁতেন গম পালি বেছি টকা দিব নালাগে পইচা 1000 দে আৰু তই যাও গম পালি ইমান টকা দিবলৈ নাই মই যদি আজি কুকুৰা হেৰি বচাবলৈ গৈ যদি মই গছত খুন্দিয়ালোহেঁতেন তেতিয়া আপুনি কিমান টকা দিলেহেঁতেন মোৰ পৰিয়ালক তেতিয়া তহঁতৰে লাভ হ'ল বুজি পাইছ গোটেই পোৱালিগাল তহঁতৰ পৰিয়ালকে দি দিলোহেঁতেন আৰু গম পালি এই 20 টকা দিছো ললে লগ পইচা নললে নাই 20 টকাত পাই আইও মোক কুকুৰা পোৱালিটো কিনো কৰিলি বুঢ়ীৰ লগত কোনে চুৰি মাৰে ইমান সাহস তোৰ ইমান সাহস তই কেনেকে এই বাটেৰে ঘূৰি যাও মই চাই ল'ম নহয় মই কি কৰিম এতিয়া আমিনো তোকে সেইখিনি বাটি থৈ দিওঁ ইয়াক মই বাৰী পেলাবই লাগিব ময়ো কম নেকি ওপৰতে গৰু পোৱালিটো বান্ধি থৈ দিওঁ দুৱৈ পালা হেৰি বাইক অলপ ৰছীডাল ধৰিব নোৱাৰিব মৰক আগদাত দুটা ভাগি মৰক সৰু বোৱাৰী চাহ এফালে আছোন সৰু বোৱাৰী আমাৰ সেই বৰ বোৱাৰীয়ে
গম নোপোৱাকে সেই মনে মনে ফোনটো নিগনিলে লগাই দেচোন মনে মনে ফোনটো আনচোন তোৰ ভগত নিগনিলে লগাই দে ফোনটো কথা এটা পাতি লওঁ কিয় বাজলে ওলোৱা আগদিনা বৰপুতেকৰ লগত কথা পাতিছিলহে ইমাননো কি কথা পাতে বৰপুতেকটোৰ লগত এইজনী ৰচোন অকমান মনে মনে ক মনে মনে ক'বলেনো কিটো আছে বাইদেৱে শুনিলে শুনক আৰু পাতিবই আৰু মাকে পুতেকৰ লগত কথা ৰচোন গম পাবি নহয় ইমান টেপটেপাই নাথাকিবিচোন তই মুখখন আছে বুলি ইমান চোকা এইজনী মুখখন এৰা মোৰ মুখখন চোকা গোটেই আছামিজ পিপুলে দেখি আছে আপোনাৰ মুখখনহে কিমান চোকা জুই দিলেও নুপুৰে আইঐ মৰতিজনী হ'ব যাচোন যা ইমান টপটপাই থাকিব নালাগে যা তোৰ ফোনটো আনগেচোন যা আইঐ ঈশ্বৰ এই চবক মানে কি কম আৰু এই নিজে ফোনটো টিপিব নজনাৰ কাৰণে এতিয়া ইমানখন কথা শুনিবলৈ পাইছোঁ এই বোৱাৰীৰ পৰা এই বোৱাৰী ছোৱালীৰ পৰা অতখন কথা শুনিবলৈ পাইছোঁ নিজে ফোনটো টিপিব জনা হ'লে এইখিনি কথা নুশুনিলোহেঁতেন আৰু হে প্ৰভু ঈশ্বৰ ক'ত আছা তুমি আৰু মুঠতে দেই তোমাকে আৰু দিছোঁ আৰু এইবোৰক আৰু তোমাকে দিছোঁ আৰু তুমিয়ে বিচাৰ কৰিবা এই চবক আৰু ৰ'ব দেই কোনটো নম্বৰত পৰা আকৌ ফোন ধৰে আপোনাৰ পিতেকৰ 2টা নম্বৰ আছে নহয় লগ হওক ৰিং কৰিছে দেচোন দে হেল্ল' 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 শুনিছনে বোপাই নিগনি বোপাই শুনিছনে ৱা ক'তা মাত চাত একোৱে অহা নাইচোন চাচোন চা কি হ'ল চা ক'তা এয়াচোন দাদাই মাতিয়ে আছে হেল্ল' দাদা এই মায়ে কথা পাতে দে কিহৰ দাদা বুলি মাতিবলৈ আহিছ তই কিহৰ দাদা বুলি মাতিবলৈ আহিছ তই বৰজনাক দাদা বুলি মাতে দেউতা বুলিহে মাতিব লাগে বৰজনাকক দেউতা বুলিহে মাতে হেল্ল' বোপাই নিগনি ৰচোন দেই অকণমান এইজনীক সৰু বোৱাৰীজনীক অকণমান চিধা কৰি লওঁ অকণমান তই হেৰি সম্বন্ধ নেজান তই আহোমৰ সম্বন্ধবোৰ নেজান বৰজনাকক তাই দাদা বুলি মাতিবলৈ আহিছে তাই এইজনীয়ে বৰজনাকক দেউতা বুলিহে মাতিব লাগে বৰজনাকক দেউতা বুলি মাতিব লাগে দেউৰেকক গোহাঁই দেউ বুলি মাতিব লাগে তই হেৰি বুঢ়া গোহাঁই লিখনে নিলিখ তই বুঢ়া গোহাঁই হয়নে নহয় তই কথা কাণ্ড একো নেজান ইছ ৰাম একেবাৰে হেল্ল' বোপাই নিগনি তই যে সেইদিনাখন যে মোক কথাটো কৈছিলি বাৰু তই সেই সঁচাকৈ কৈছিলি নে বাৰু সেই মদ পানী খাই কৈছিলি বোপাই তই বাৰু এইবোৰ কেনেকুৱা অমংগলীয়া কথা কৈছ বোপাই ঈশ্বৰৰ শপত লেকে তই জানো মোৰ বৰটো নহয় তইনো বাৰু এনেকুৱা কৰিব লাগেনে বাৰু বোপাই তই বাৰু কিয় এনেকুৱা কৰিছ কি কথা পাতিছে বুঢ়ীয়েনো ইমান মনে মনে কি কথা পাতিছে মোৰ পৰা আঁতৰি গৈ বোপাই নিগনি তই বাৰু মোৰ বৰপু নহয় জানো বোপাই তই বাৰু মোৰ বৰপু হৈ পেলানি কেনেকুৱা আদৰ্শ দেখাইছ বোপাই তই এনেকুৱা নকৰিবি আকৌ চাচোন চা ঘৈণীয়ে বাৰু কালি পৰহি বাৰু সেই নুদুকা শহা পোৱালিৰ নিচিনা কেঁচুৱা দুটা পোৱা নাইনে বাৰু চা একে কোবতে ঘৈণীয়ে তোক আকৌ সেই ল'ৰা এটাও পাই দিছে ছোৱালী এজনীও পাই দিছে তইনো বাৰু কেলে এনেকুৱা কৰিছো মোৰ শুনটো নেকান্দিবা মই কাপোৰ সলাই দিলো নহয় ধনু কেনেকৈনো গম পোৱা ইমান সৰুতে মুতিলে যে কাপোৰ সলাই দিব লাগে চিতা কাপোৰত আমাৰ শুন নাথাকেই বেয়াই পায় বোপাই তই যে ইমান যে মনে মনে আছ বোপাই মই তোমাৰে নহয় জানো কচোন কথাটো কি হ'ল কোনেনো বাৰু তোৰ আৰু মোৰ ভগ আমাৰ ভগ বাৰু সেই তেজটোপা খাবলৈ লৈছে কচোন তই কেলে মনে মনে আছ কথাটোনো কিহৰ তেজ খোৱাৰ কথা কৈছে ভালকৈ শুনিব লাগিব মই দিছো তোমাৰ নাম সোণকণ আৰু বাৰ নাম দিছো সোণপাহি আৰু দেউতা আহিবলৈ আছে দেউতাই বা কি নাম দিয়ে হয়নে আমাৰ সোণপাহি পাপা কি পাৰি হ'ব আৰু সোণকণ হ'ব মামিকা লাডলা বেটা কোন সেইজনী পাখন্দি মোৰ ল'ৰাটোক হাত কৰি ল'লে এইজনীয়ে মোৰ ভগ অজলা ল'ৰাটোক এজনীয়ে হাত কৰি ল'লে ঈশ্বৰ বোপাই অসমীয়া নে অন্য কিবা দাল মে কুছ কালা হে বৰজনা দেউতাই মানে বেংগালুৰুত কোম্পানীত চাকৰি কৰিবলৈ গৈ ছেকেণ্ড মেৰেজহে কৰালে বাইদেউ এবাৰ গম পাই নে নেপায় কৈ দিওঁগে যা ঘৈণীয়ে ল'ৰা পাইছে ইমান যদি তোৰ চাবলৈ মন গৈছে তেন্তে অকলে খালি সেই পাতক লগত লৈ নাহিবি ঘৰত কিবাহে হ'ব তোক আৰু মুঠতে মই কৈছোঁ নহয়
মনে মনে আহি থাকা ধৰি বৌবৈক নকবি সেইবোৰ কথা এতিয়া অ বাইদেউ টপ নিউজ এটা আছে নহয় অ হয় নেকি ভাল নে বেয়া পিছে বেয়া যদি কেঁচুৱা হালৰ ওচৰত নকবা দেই ভাল যদি কোৱা বাৰু বৰ ভাল নহয় পিছে ব'লা তেন্তে বাহিৰতে কমগে অ ৰবা তেন্তে মই ইয়াক খুৱাই থৈ যাওঁ দেই কি কথা কোৱা আকৌ এই কওঁ জানো তুমি আকৌ বেয়া পাবা নি মই বেয়া পাবলৈকেনো কিটো কথা আছে বাৰু তুমি কোৱাচোন বৰজনা দেউতাই তোমালৈ ফোন কৰিছে নে নাই মানে নাহে নেকি নিজৰ বেবী দুটাক চাবলৈ ফোন সদায় ডিউটিৰ পৰা কৰি আছে কিয় নাহিব আকৌ আহিবতো মানে ৰাতি কেতিয়াও ফোন নকৰে নেকি নাই কৰা আৰু ৰাতিনো ফোন কৰি কি কৰিব সেইটোৱেতো মেইন কথা বৰজনা দেউতাই ছেকেণ্ড মেৰেজ কৰালে কি তুমি ফটো আমি কৰিবলৈ সময় নাপালা বিশ্বাস হোৱা নাই যদি মাক সুধি চোৱা মা ঐ জহনি মৰতি লগনি খৰি কি মূৰটো লগাই ফুৰিছ তই হা মা কথাটো সঁচা নে মিছা সেইটো কওক ইনো কম আই তোক মুঠতে কৈছো ন বাপেক চাই পুতেক আমাৰ এইটো একদম বাপেক চাই পুতেক হলাও মোক চিধা চিধি উত্তৰ দিয়ক মা আইজনী বৰ বোৱাৰী সঁচাকে আমাৰ নিগনিয়ে ছোৱালী আনিলে বেলেগ ছোৱালী বেলেগ জাতিৰ তাকো হেৰো মই কেনেকে জীয়াই থাকো হে প্ৰভু দেখাইছা বৰলি তোক লৰা লাগে হা লৰা তুলিছ এয়া তোৰ লৰাই মোৰ লগত কি কৰিলে মোৰ টেষ্ট বিষালে তোৰ কাৰণে হৈছে চব তই কৰিলি লৰাহে লাগে তোক হা লৰাহে লাগে তোৰ লৰাই কি কৰিলে এতিয়া মোক হা মোৰ টেষ্ট বিষালে মই এতিয়া কেনেকে এইকেইটা ল'ৰা ছোৱালীক অকলে অকলে ডাঙৰ কৰিম নেখান্দিবি ধৈৰ্য ধৰ তোৰ একো নহয় মই জীয়াই থকালৈকে তোক একো হবলৈ নিদিওঁ মই আছো নহয় মই চাম নহয় মই চাম নেখান্দিবি তোক মা বুলি কবলৈ লাজ লাগিছে কাইলৈ পৰহিলে তই মৰিয়ে থাকিবি তাৰপিছত কি কৰিবি মোৰ নিগনি তই মোক কেলে ঠগিলি মই যাওঁ মই মৰিয়ে থাকোঁগে ল'ৰা ছোৱালী হালক লৈ মই মৰিয়ে থাকোঁগে তই নেযাওঁ পুখুৰীত জাপ দি মৰিয়ে থাকোঁগে তই কত মৰগে তই এইবোৰ নকৰিবি অকমান শান্ত অকমান ধৈৰ্য ধৰ নেপায় নহয় এনেকুৱা অমংগ দিয়া কথা কব কালি পক্ষী জন্ম হোৱা ল'ৰা ছোৱালীকেইটাক লৈ তই কত মৰগে মই আছো নহয় আহকচোন সি নিগনি তাক মই একেবাৰে কাণত ধৰাই আঁঠুকুৱাই সেই চুটি পেণ্ট পিন্ধাই গোটেই গাঁৱত কাণত ধৰাই থিয় কৰাই ঘূৰাই ফুৰাম চাই থাক তই সি আহিলে তাৰ মই 2 ঠেং ভাঙি দিম আৰু নপঠিয়াম কোম্পানী চাকৰি কৰিবলৈ ইয়াতে থাকিব আহি তই নেখান্দিবি কি সি আহিব নেকি কেতিয়া আহিব আহিব তুমি আকৌ সি কেলে নাহিব আৰু 4 দিন মানৰ পিছতে এতিয়া ঘৰে পাবহি সি আহিলে মই তাক কি কৰো চাই থাক তহঁতি চবেই চাই থাক কি কৰো মই